এতিয়া বেংগলী বোৱাৰী গতিকে আলতাটো লগাবই লাগিব এয়া নলগালে দেখোন কিবা আধৰুৱা যেন অনুভৱ হয় পিছে শুভ লক্ষী পূজা সবাইকে এইটো শিকাবলৈ প্ৰায় বহুত মানুহ নাই শাহুমা আজি আমাৰ মাজত থকা হলে চাগে সকলো নিয়ম নিজ হাতেৰে মৰমতে শিকাই দিলে হয় ভুল হলেহেঁতেন তথাপিও যেন শিকিলো হয় সেয়াই মোৰ কাৰণে বহুতে বেছি ডাঙৰ কথা আজি পিছে ধুনীয়াকে শাৰী এযোৰো পিন্ধি লৈছিলো এই শাৰীযোৰ চাগে আপোনালোকৰ মনতে আছে যোৱাবাৰ লোৱা গতিকে আৰু এতিয়া মানুহজন নাই কিনিবলেনো কা লগত যাম সেয়াই ধুনীয়াকে পিন্ধি ললো আলতা লগাই মেলি মই আকৌ এটা চিন্তাই কৰি আছিলো আৰু মায়ো বকি আছিলে যে এতিয়া পৰখাদো বনাবলৈ আছে দেৰিয়ে হ'ল দেখোন সেইকাৰণে ভিন্দক সকলো বজাৰ কৰিবলৈ পঠিয়াই এতিয়া মই নিজৰ কামবোৰলৈ আগবাঢ়িলো আৰু তেতিয়ালৈ বৰ পৰাও ফোন আহিলে যে আমাৰ ঘৰলৈ এপাক আহি যাবা জন্মাষ্টমী কাতি বিহু আৰু লক্ষী পূজা এনেকুৱা অকেজন নিয়মবোৰ কৰিব পালে এনেও বেছি ভাল লাগে মইতো আগৰ পৰাই কৰি আহিছো আপোনালোকে দেখিছে মানে বিয়াৰ পাছৰ পৰা এইফালে সন্ধিয়া হোৱাৰ লগে লগে মই ধূপ চাকি ধুনীয়াকে জ্বলাই লৈ প্ৰাৰ্থনাও কৰি ললো আৰু লগতে প্ৰসাদ আগবঢ়াই এতিয়া সকলো নিয়ম কৰিলো এতিয়া আকৌ বৌ ঘৰত গৈ তাতো প্ৰসাদ খাই ধুনীয়াকে আশীৰ্বাদ লৈ এতিয়া ঘৰ আহি সকলোকে খাব দিলো আজিলৈ